হেল্ল' এভৰিৱান, কি খবৰ? আৰু এইটো চাওক ডিজাইন, নতুন এটা ডিজাইন। তিনিটা ফুল একেলগত একেখন স্ক্ৰীণতে মই বনাই লৈছোঁ, মানে তিনিটা ওচৰা-ওচৰিকৈ। আৰু এইটো নতুন ডিজাইন মোৰ ওচৰতে আছে বুলি ক'লেও চাগে ভুল কোৱা নহ'ব। তো দুটা কালাৰ কম্বিনেশ্যনত বনাইছোঁ, ব্লেক আৰু ৰেডত। এইখিনি কাপোৰ বহুত দিনৰে হয়, মানে জুন মাহৰে হয় আৰু। এইখিনি পঠাইছিলোঁ গোলাঘাটলৈ, আৰু এযোৰ আছিলে ৰয়েল ব্লু। টোটেল 8যোৰ পঠাইছিলোঁ। এতিয়া কাষ্টমাৰে কাপোৰ পাই পিন্ধিলেও চাগে, কিন্তু মইহে ভিডিঅ'টো আপলোড কৰাত বহুত লেট কৰি দিলোঁ। মানে কি, স্কুলো থাকে দিয়কচোন, অলপমান টাইমো লাগে ভিডিঅ' এডিটিং কৰিবলৈ, আৰু এইফালে কাপোৰ বনাই থাকোঁতে এইফালে ভিডিঅ' কৰোঁতে এডিটিং কৰিবলৈ থাকিয়ে যায়। আৰু এযোৰ দেখিছেনে, ব্লেক আৰু ৰেডত বনাইছোঁ। এনেকুৱা দুযোৰ বনাইছিলোঁ, ছেম দুযোৰ বিচাৰিছিলোঁ। আৰু এইযোৰ এৰাপাতৰ এযোৰ বনাইছিলোঁ। গোটেইকেইযোৰ কাপোৰে ৰঙা আৰু ক'লা কম্বিনেশ্যনত বনাব দিছিলে। আৰু মানে কাষ্টমাৰে মোক এটা কথা খুব কয়, যাক যিমান দিছোঁ আজিলৈকে কামবিলাক ভাল বুলি কয়। ছ' মোৰ ভাল লাগে, স্পষ্টকৈ উঠা বুলি কয়, ফুলটো ধুনীয়াকৈ স্পষ্টকৈ উঠিছে বুলি কয়। ছ' আপোনালোকে এনেকুৱা কমেণ্ট কৰিলে বা এনেকৈ ক'লে মোক বহুত বেছি ভাল লাগে, মোক বহুত বেছি উৎসাহ পাওঁ। আৰু স্ক্ৰীণ প্ৰিণ্টিং কাপোৰ কৰিবলৈ মই ক'তো ট্ৰেইনিং কৰা নাছিলোঁ, নিজেই শিকিছিলোঁ। আগতে অলপমান ফেব্ৰিক কৰিছিলোঁ, যেতিয়া বিয়াৰ আগতে ছোৱালী হৈ থাকোঁতে ফেব্ৰিক কৰিছিলোঁ ব্ৰাছেদি। আৰু এইটো মই ইউটিউবত এদিন দেখি নিজে শিকিলোঁ বাৰু, ক'তো ট্ৰেইনিং কৰাও নাছিলোঁ। ছ' এতিয়া সকলোৱে ভাল লাগিছে বুলি ক'লে ভাল লাগে, স্পষ্ট হৈছে বুলি ক'লে ভাল লাগে ফুলটো। আৰু এইযোৰ মেৰুন কালাৰত পখিলা ডিজাইনত আছিলে, দেখিছে আপোনালোকে। তো টোটেল আছিলে 8যোৰ কাপোৰ, আৰু এইখিনিকে আপোনালোকক আজি দেখালোঁ। মোৰ ৰেগুলাৰ ডেলিভাৰী থাকে, বেলেগ ডিষ্ট্ৰিক্টত থাকে। ছ' কাপোৰবিলাক ভিডিঅ' কৰি থোৱা হয়, কিন্তু ভিডিঅ'টো এডিট কৰিবলৈ অকণমান টাইম লাগে। ছ' আপোনালোকে বহুত বেছি সঁহাৰি জনাইছে, সেইকাৰণে সকলোকে বহুত বেছি ধন্যবাদ। আৰু আহি থকা ভিডিঅ'বোৰ চাবৰ বাবে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যেনেকুৱা ধৰণৰ কাপোৰ লাগে, যি কালাৰতে যেনেকুৱা কালাৰৰ ফুল লাগে, যেনেকুৱা ডিজাইন লাগে, সকলোখিনি মোৰ লগত পাব। ছ' সকলোৱে ছাপোৰ্ট কৰি যাব। আৰু আজিকালি মেচিন প্ৰিণ্টিং ওলাইছে, এযোৰ মই দেখিছোঁ কোনোবাই পিন্ধা, কিন্তু সকলো কাপোৰৰে মানে ডিজাইনছবিলাক একেই দেখিছোঁ প্ৰায়। ছ' মোৰ মানে বেছি ভাল লাগে হাতেৰে প্ৰিণ্ট কৰাখিনিহে বহুত বেছি ভাল লাগে। তো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। ছ' আজিলৈ আহোঁ, বাই বাই।